দাদা দাদা কত টাকা পর্যন্ত মাল আছে? 700-800 টাকা পর্যন্ত। লয়েস্ট 20 টাকা। 20 টাকা আর ওপৰত 700 টাকা। ওপৰত 700 টাকা না? ঠিক আছে বন্ধুসকল, আপোনালোকে যদি ল'ব খোজে এইগিলা চিটি কলৰ বস্তু ল'ব পাৰিব। জিপি গোল্ডৰ ন, তো বেনাৰ লগাও আছে, চাই ল'ব পাৰে। জুৱেলাৰী আছে, সেই আছে, কাণৰ আছে, মণিপুৰী গোল্ড আৰু আছে অসমীয়া সেট আছে, অসমীয়া গয়না আছে। আপোনালোকে ল'লে ল'ব পাৰিব, আহিব পাৰিব আৰু দাদাৰ দোকানত। আৰু আগত চাওঁ আমি কি আছে, আগত চাই লওঁ। এতিয়া আছে বেগ, লেডিজ বেগ আৰু মানি বেগ আছে, আপোনালোকে ল'ব পাৰিব। দাদা আমাৰ দোকানত কিমানৰ পৰা কিমানত লাগি প্ৰাইচ আছে? আমাৰ আছে 250, 100 প্লাস। লয়েষ্ট কিমান আৰু হাই কিমান? 100 আৰু ওপৰত আছে আপোনাৰ 250। লয়েষ্ট এইটো বেগ বেগত আৰু এইগিলা এইটো বেলেগ খেলনাগিলা বেলেগ বেলেগ দাম। খেলনা লৈ দাম এইটো আছে 120, এইটো আছে 80 টকা, 80 টকা, 140, 180। ঠিক আছে গাইজ, আপোনালোকে যদি ল'ব খোজে এটা আহিব, শুনিলে ভাল ভাল বস্তু আছে। আৰু আগত যাওঁ, আগত বাকী আছে, এতিয়া আছে চশমা আৰু কেপ। দাদা আপোনাৰ দোকানত কিমান টকা লাগি বস্তু আছে হায়েষ্ট? অঁ 500 টাকা, হায়েষ্ট 500, লয়েষ্ট কিমান আছে? লয়েষ্ট 100। লয়েষ্ট 100। ঠিক আছে, এতিয়া আৰু 500 আৰু 100 হাই। আগত আৰু একটা দোকান আছে, সুন্দৰ সুন্দৰ বস্তু চাব পাৰিব আপোনালোকে। ছোৱালীসকলৰ যিহেতু ভাল ভাল বস্তু আছে। আংকেলক অলপ সুধি চাওঁ কিমানৰ পৰা কিমানত লাগি আছে। আপোনাৰ দোকানত একদম ওপৰত কিমান প্ৰাইচ আছে? 120 আৰু লাষ্ট তলত 5 টকা। আগত আছে কলাহাৰী বস্তু, চিটি কলৰ বস্তু আছে, মণিপুৰী গোল্ড। দাদা আপোনাৰ দোকানত কিমান টকা লাগি বস্তু আছে? ওপৰত প্ৰাইচ কিমান? ওপৰৰ প্ৰাইচ কিমান আছে? 550। লয়েষ্ট 20 টকা। আপোনালোকে ল'ব খোজে যদি ল'ব পাৰিব, মণিপুৰী গোল্ড। সুন্দৰ সুন্দৰ বস্তু আছে।
আপোনালোকে একটা কথা কম পাৰে হা